Come, come, come. পানী আনছা না আনছো দে বিদিয়ে পানী পানী খা ডক্টৰ আপুনি বহুত দিনৰ মূৰত কল কৰিলে মাইনিয়া তেতে তাই বেলে বতক কবা লাগিল মানুহক দেখা পালে মই তোৰ পেলাই দিওঁ পানী নাই পথাৰত খেতি নৈ কেনেকৈ কৰিবি বৰষুণ নহয় কি হ'ব মানুহ কেনেকৈ চলিছে এটা আচলটোত আকৌ পঢ়ি আছে তাকো লগাব নোৱাৰোঁ মই আৰু বুঢ়া বাপেকে যি কৰোঁ কি কবি এই বেয়াকৈ টোপলা দিছিলোঁ সেই টোপলা আমাৰ অসুখ হৈ গৈছে কিবাকৈ ৰুই থওঁতে ওপৰ মালিকে যি কৰে কৰিব আৰু উপায় নহয়ছি তাড়াতাড়ি ৰ তই কি হালি ৰ'দ খানত পিঠেৰে কিবা কৰি এনেকৈ চলি আছো তই আছে গাঁৱৰ পঢ়া সতি নহ'ব এই বিটি কিবা আনছো দে খাৱাৰ কাৰণে এই গৰমত এনেকে আছা গাঁৱত পানী আনছা না আনছো দে বিদিয়ে পানী পানী খা আজি ৰ'দ দিছি মালিক তই হেৰি কৰিবি তই বেছি কষ্ট কৰিবি নালাগে গলিৰ পৰা গোবৰ খান্তি ফেলবি দে ফেলাই ফেলাই তই অলপমান পঢ়াত যদি মতি কৰিবি বাপেৰে তই এনেকৈ মল্লাক কি কৰিবি আৰু যা যা ছায়া জেগাত থাকবি ভাল কৰি যা আপুনি বহুদিনৰ মূৰত কল কৰিলে আপুনি ভালে আছে নহয় মোৰো ভালে দিয়া কি ল'ৰাই বিজনেছ কৰি আছে আমাৰ মাজনীৰো ভালে চলি আছে পঢ়া পাতি ঠিক আছে ৰাখোঁ দিয়া তেনেহ'লে ৰাখিছোঁ তোৰ লগতে আৰু কি হ'ব বাপা গোবৰ খান্দি ফেলছা বিটি গোবৰ সানি ফেলছো দে দে হ'ব দে ফেলছা এজন হেৰি কাম লোকেলে অলপ কিবা খাৱা যোগাৰ কৰিছোন দে বিটি পন্তা ভাত আছে আঠিয়া কলা দি খাবি নেকি বিটি সেইটো ভাল হ'ব গৰমত আছো না বিটি মই টিউচনত যাম দুপৰীয়া ভাত গৰমত কেনেকে খেতি কৰি ভাত খাবি ওপৰত নাই বৰষুণ বিটি দুপৰীয়া ভাতকেইটা খাবি মই টিউচনত যাওঁ যা খাম যা যা ভালকে যাবি যা ৰামু মালিক কি হ'ল মালিক কি হ'ল তই এটা কাম কৰচোন কি মালিক মাজনী স্কুটিখনৰে টিউচনলৈ থৈ আহ হ'ব মালিক হ'ব শুন ভালকে মাজনীৰ ওপৰত নজৰ দিবি হ'ব মালিক হ'ব মই একদম থাকিম আমাৰতো এদিন দুদিনকে এনেকেতো প্ৰায় 6 মাহ মান পাৰে হ'ল তুমি চিন্তা কৰিবা কি কৰিলে ভাল হয় মোৰ সেইটোৱে চিন্তা লাগে তুমি একো চিন্তা নকৰিবা পাপাক মই কিবাকে হলো মানাম আৰু মাইনিয়া তেতে তাই বেলে বতক কবা লাগিল মালিক 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 কি হৈছে আমাৰ ছোৱালী লণ্ডনৰ লগত কথা পাতিছে কি লণ্ডন ভালকে ফুটাই নকওঁ কিয় নহয় মালিক লণ্ডন কাৰ ল'ৰা লণ্ডন দেউতাক খেতি কলে খেতি কি খেতিয়কৰ ল'ৰা মালিক আমাৰ ছোৱালীৰ লগত তোয়ালেটি মালিক তোয়ালেটি আপনি নখু কালে মোক থিয়ন নেদি কৰি হয় নেকি মোৰ ছোৱালীৰ লগত খেল খেলি আছে তিয়তে চাই লম আজি ছোৱালী আও আতি মালিক আতি মই দাও মাজনী কি হ'ল পাপা ৰবা তোমাৰ লগত অলপ কথা আছে এইফালে কি কথা কোৱাচোন মাজনী তোমাৰ মই এইবিলাক কি শুনি আছো কি হৈছে পাপা
কিছু মানে সেই ৰঞ্জন বোলা ল'ৰাটোৰ লগত তোমাৰ কি চলি আছে? কোন ৰঞ্জন পাপা? সেই যে যোগেশ ভিকু খেতিয়কৰ ল'ৰা, তুমি নাজানা নেকি কি কৰি আছা তাৰ লগত? পাপা মই কি ভুল কৰিলো পাপা? খেতিয়কৰ ল'ৰা হ'ব পাৰে, মই তেওঁক বহুত ভাল পাওঁ আৰু তেওঁৰ মনটো বহুত ভাল। তোমাৰ তাত ভাল পাবলগীয়া বেকগ্ৰাউণ্ডত কি আছে? সেই ভঙা কথাটোত ভঙা পালেং হোৱা আছে আৰু 2-4খনমান চকী আছে আৰু তাতকৈ বৰ বেছি গোহালিৰ গোবৰ পেলোৱা মামৰি ধৰা কোৰখন আছে। তোৰ ব্যৱস্থা মই আজি কৰিম। মোৰ বন্ধু সেই ডক্তৰ ল'ৰা ভাল ব্যৱসায় কৰে, তাৰ লগত তোৰ বিয়াৰ ঠিক কৰি দিম মই। মোৰ পাৰমিশ্যন নোলোৱাকে এইখন ঘৰৰ পৰা এক কদম বাহিৰত ওলাব নোৱাৰিবা। পাপা টকা পইচাৰে সকলো জুগিব নোৱাৰি পাপা। ৰঞ্জন এজন বহুত ভাল ল'ৰা, মই তেওঁৰ লগতে বিয়া হ'ম। ল'ৰাটো এতিয়াও টিউশ্যনৰ পৰা অহা নাই, ক'ত বা কি কৰি আছে। হাজৰিকা আহক আহক। হাজৰিকা পঢ়কচোন পঢ়ক। তোৰ ঘৰত মই বহিবলৈ অহা নাই, জাষ্ট দুটামান কথা কবলৈ আহিছো। আৰু বহিবলৈ এই ভঙা টেবুল আছে, কি আছে তাত বাহিৰে? বাওনা হৈ চন্দ্ৰলৈ হাত মেলিব খুজিছে তোৰ ল'ৰাই। মোৰ ছোৱালীৰ লগত প্ৰেমৰ লিলিমাই ময়ো চাই ল'ম হাজৰিকা হয় হাজৰিকা। তোৰ ল'ৰাক সকীয়াই দিবি, হয়তো মোক চিনি পোৱা নাই মই কোন হয়। মোৰ এটাই ল'ৰা মালিক, মোৰ ল'ৰাটোৰ যদি কিবা ভুল হৈছে মালিক তুমি ক্ষমা কৰি দিব মালিক। মালিক তুমি ক্ষমা কৰি দিব মালিক। আৰু শুন, তোৰ দৰে মানুহক দেখা পালে মই তোৰ পেলাই দিওঁ। তই কিমানখিনিৰ মানুহ, ৰাতিপুৱাৰ এসাঁজ খাই দুপৰীয়াৰ সাঁজটোলৈ চিন্তা কৰিবলগীয়া হয়। এইখিনিৰ মানুহ এযোৰ পোচাক এমাহলৈ পিন্ধিবলগীয়া হয়। ইমানখিনি তোৰ ল'ৰাৰ লগে লগে তোকো সকি আনি দিলো। মোৰ ফালৰ পৰা সুৰক্ষিত থাক, নহলে লকবত ভৰাই পুলিচৰ হতুৱাই কোবাই কোবাই আঁঠুৰ শিলা ছিঙি পেলাম। তাৰ ভুল হ'ব পাৰে মালিক, মোৰ এটাই ল'ৰা মালিক, একো নকৰিব মালিক। এতিয়া মই আহো, তোৰ লগত মুখ চিপুটি কৰাৰ মোৰ সময় নাই। কথাখিনি ভালদৰে বুজি পালা নহয়? হ'ব মালিক। তই আহিলি কি হৈছে বিটি? হাজৰিকা আহি কিমান কথা কৈ গেল। হাজৰিকা ছোৱালীৰ লগত কি লেলি হেলি কৰি আছা? মই কি ভুল কাম কৰিছো বিটি? মই তাৰ ধন সম্পত্তি চাই ভাল পোৱা নাই তাক বিটি। ছোৱালীজনীক মই ভাল পাইছো, ছোৱালীজনীৰ মনটো চাই। আৰু মোৰ ভাল পোৱাটো কি অপৰাধ হ'ল নেকি বিটি? বাপু তই এইবিলাক বাদ দি, এইবিলাক হৈছে বৰ ডাঙৰ মানুহ, তই ভালকে পঢ়া শুনা কৰ বাপু, পঢ়া শুনা কৰ। বিটি ময়ো তাক সঁচাই ভাল পাইছো যেতিয়াই, তাক মই কোনোদিনেই বাদ নেদাও। তাক মই ভাল পায়ে থাকিম আৰু চাও মই সিহঁতেও কি কৰিব পাৰে। ময়ো চাম নহয় কোন হাজৰিকা। বাপু এইবিলাক ডাঙৰ মানুহ বাপু, তাকো নকৰিবি বাপু। কামি আজি এটা কথা হ'ল। কি বছ? যিজনী ছোৱালীক মই ভাল পাওঁ বুলি কৈছিলো, তেওঁলোকৰ ঘৰলৈ আজি গৈছিলো। তেওঁ ভাবিছে চাগে তেওঁৰ ছোৱালীজনীক মই ভাল পাই পেলাই বিয়া কৰাম। এইটো নহয় যে মই সম্পত্তিৰ লোভতহে তেওঁক বুঢ়া ছোৱালীজনী বিয়া কৰাম। কামি আজি মক্কেল এটা উঠাব লাগিছিল। লাগব বছ। তেতিয়াহ'লে আমাৰ কাম চুৰু কৰি দিওঁ। চলা বছ। বলো বছ। কামি মই আছে বছ। এই সব সব মোৰ আতিয়ে নাই, সৰুতে মাৰা গৈছি। আছি ন আছি আছি মোকেল আছি। কামি লাৰি চাইছো, লাৰি চাও। চলা নেকি বছ? ভালকে তাক মাৰিবি, তাক মাৰিবি। ইয়াত দেউতাক বহুত মাৰবা। এই এক মিনিট কলা বছ। নিব পাৰি না চাইছো। কামি চাও।
ডক্টৰ ল'ৰা যেন লাগিছে হয় বছ হয় এইটো ডক্টৰ ল'ৰা অলপ সন্দেহ হৈছে ডক্টৰ ল'ৰাটো এইবিলাক কৰিব নাই হয়নে নহয় পৰীক্ষা কৰি চাওঁ বলা হয় বছ হয় বলাছো বলা বলা আমি আপুই কি দম দিয়ে বসুক দম দিছে আমার বসুক দম দিবে এবার আছে তই এই ইয়াক ফাটানি এদিকে খুয়ে লয় যাও খুয়ে লয় এক খুয়ে আনিলা ছাগল হাসি দি 3 আর 300 মানে আমালোকে নাই গোটা হে ইয়াক রাখিব নোৱাৰা এক ইমিডিয়েট পঠাই দিও ঘৰলৈ ফোন মাৰো মারবেলা বস মই কি আম পেটটো গোটা হে গলা খাওয়া চিন্তা কৰিবি আগতে মালটো সাপ্লাই দিও তোত মোৰ ভুলাতি হাবি ল আগে ফোনটো মাৰিব দে আজি ঘৰলৈ পঠাই আছো তোৰ দেউতাৰ নম্বৰটো তই সেভ কৰি দে হেল্ল' ৰাহুল দত্ত হয় আপোনাৰ ল'ৰা আজি আমাৰ ইয়াত আহি গৈছে মানে জাগাত আহি গৈছে বিৰৰ জাগা বিৰা মালটো ৰেডি কৰা মালটো 2 লাখ লাগিব 2 লাখ লাগিব 2 লাখ নহয় 3 লাখ মোক লাগিব 2 লাখ নহয় 3 লাখ লাগিব 3 লাখ ঘন্টিয়া আহি যাব জাগা বস আপনি নিজাম চলাইছে বস তো দুটা কাম বেশি আহিছে বস পুৰাক আহিবলৈ দিয়া তাৰ ব্যৱস্থা মই কৰি আছো তুমি ডক্টৰ ল'ৰা ৰাজীৱ নহয় নে মই সেইজন ৰাজীৱ দত্ত তই পাঘুৰ নেঙেৰে কাণ খুজাইছা তো আজি পাই যাবা তাৰ মজা শান্তি কৰি থৈ দিয়া ইয়াক হেল্ল' বাইদেউ আপোনালোকৰ বটক লাজিবে বন্দী করছে দিদি মই পলসি জল পেলাই আপনি সোনকালে আহক মতে আংটা তলত রহিয়ে তো হব দক হব তুমি ক'ত আছা ৰাজীৱে পাপাক কিডনেপ কৰিছে তুমি ক'ত আছা বসোৱা না পাপাক বসোৱা প্লিজ তুমি কিবা এটা কৰা না ৰঞ্জন প্লিজ কৈছো তুমি কিবা এটা কৰা পাপাক বসোৱা না পুৰা আজি মোৰ বিজনেছৰ বিষয়ে তই বুজিলি মই কি বিজনেছ চলাওঁ নিশ্চয় বুজিছ মই বুজিবলৈ আৰু বাকী নাই তোৰ সব চৰিত্ৰ মই গম পাই গলো কামি ইয়াক খতম কৰি পেলোৱা ইয়াক খতম কৰি দিয়া Come. Papa, তুমি ঠিক আছে papa? আছো মাজনী মোৰ একো হোৱা নাই মোৰ এই অহংকাৰৰ পৰিণতি মাজনী মোৰ এই অহংকাৰৰ পৰিণতি Papa, তুমি ঠিক আছে না? তোমাক মোৰ সেই চহকী ঘৰৰ তাত বিয়া দিয়াৰ ইচ্ছা কিন্তু তুমি চইচ মতে তুমি পচন্দ ঠিকেই কৰিছা মাজনী দুখীয়া হ'ব পাৰে মাজনী আমাৰ দৰে অহংকাৰী নহয় তুমি যোৱাই ঠিকেই পচন্দ কৰিছা উপায় আজিৰ পৰা তোমাক মোৰ মাজনী গতালো দুইজনে সদায় সুখী হৈ থাকা মোৰ এই আশীৰ্বাদ তোমালোকৰ প্ৰতি সুখী হৈ থাকা তোমালোক